বিশ্বনাথ চাৰিআলিৰ পৰা যেতিয়া মোক মানে আমন্ত্ৰণ জনায়, এইবাৰ মোৰ তৃতীয়বাৰৰ বাবে আহিছোঁ। মই আগতেও কৈছোঁ, আজিও ক'ম যে ইয়াৰ মানুহখিনি খুব মৰমীয়াল, খুব পজিটিভ। গতিকে ইয়াত আহি ইমান যথেষ্ট ভাল লাগে। আৰু আগতেও মোৰ খুব সুন্দৰ অভিজ্ঞতা, আজি আহিও মোৰ তাতকৈও বেছি সুন্দৰ অভিজ্ঞতা হৈছে, খুব ভাল লাগিছে। মই আগতে কৈছোঁ যে মই কেইবাটাও অনুষ্ঠানত গৈছোঁ, মহাবিদ্যালয়ৰ অনুষ্ঠানতো গৈছোঁ, কিন্তু এনেকুৱা আড্ডা বা এনেকুৱা বনফায়াৰ চব বহি আছে ফেকাল্টি, প্ৰিন্সিপাল ছাৰ, আগতে মই কেতিয়াও পোৱা নাই। গতিকে খুব সুন্দৰ অভিজ্ঞতা। আৰু মই ভাবোঁ যে এই ধৰণৰ পৰিৱেশে ছাত্ৰ ছাত্ৰীক আগন্তুক দিনত নিজৰ কথাবোৰ আলোচনা কৰিবলৈ, কাৰণ আজিকালি মানুহে কথা ক'বলৈ পাহৰি গৈছে, মানে কথা ক'বলৈ পাহৰে, মানুহৰ লগত কথা ডিছকাছ কৰিবলৈ পাহৰি গৈছে। গতিকে এই পৰিৱেশবিলাক এটা খুব পজিটিভ এনভাইৰনমেণ্ট দিব।